হেল্ল' এভৰিৱান, নমস্কাৰ সকলোকে। মই জ্যোতিষ্মা আপোনালোকক দেখুৱাবলৈ লৈছোঁ মিনি ভ্লগ। তো এতিয়া বাজিছে ৰাতিপুৱা 7টা আৰু মই আছোঁ অকণমান ছাদত, কাৰণ মোৰ ৰুমটোত ইমান ৰ'দ নপৰে। আপোনালোকে চাই থাকক আজিনো মই দিনটোত কি কৰোঁ। আই হোপ আপোনালোকে ভাল পাব। তো ব'লক। ছাদৰ পৰা আহি মই বহিলোঁ ডিৰেক্টলি পঢ়া টেবুলত। বোলো অকণমান পঢ়া শুনা কৰি লওঁ। এঘণ্টামান পঢ়ি মোৰ লাগিল ভাগৰ। সেয়ে ভাবিলোঁ গা পা ধুই আহি একাপ কফিকে খোৱা যাওক। আপোনালোকে আকৌ কাপটো চাই নাহাঁহিব দেই, এইটো মানে ফ্ৰীত পোৱা কাপ, বৰ্ণভিটাত আকৌ। আজি পিছে অফিচ নাই, আকৌ বিশেষ কাৰণত ঘৰলৈও যোৱা নহ'ল। তো ভাবিলোঁ ৰুমতে এনে বহি থকাতকৈ এখন কিতাপকে পঢ়া যাওক। এইয়া আহি গ'ল মোৰ গোটেই দিনটোৰ ভিতৰত আটাইতকৈ ভাল লগা সময়খিনি, যিখিনি হৈছে খোৱাৰ সময়। এয়া মই পৰঠা বনাইছিলোঁ এখন আৰু আধা, বাকী আধা টুকুৰা আগতে খাই পেলালোঁ, লগতে অকণমান বিলাহীৰ চাটনি। এইবিধক বাৰু আপোনালোকে কি বুলি কয় মোক কমেণ্টত জনাবচোন। আজিলৈ আহোঁ।